ফুটি আনে এক্সিডেন্ট নাই ৰাতিপুৱা হুলে ৰাখিছে মোক এটা কথাই কয় আবতে গাঁৱত যাব লাগে গাইছ জীৱনটো চেলচিলা হৈ গৈছে দেই মোৰ হাগিমতি লৈছা হাগিমতি লৈছো তই জঘন্য এটা তই গান দা পোকা বৰ বুদিন পিছত হাইজ টু টাইম কথা পাতে ৰাখে জুনিয়ৰ লেজেণ্ডৰ দৰে প্ৰেম কৰে বুজি পাইছা কি ৰাতি হলি লাইফত আহি আপি বিচাৰি থাকে হা তাৰ হেকলেন স্বভাৱ আৰু গাইছ গংগা নদীত আইছো পানী লব মই লাৰি নাচাম চাম দেই ওম দেৱা দেৱা ওম দেৱা তো হে গাইজ গুড মৰ্নিং ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল বগাবাই তো গাইজ যোৱাকালি আমি হালৱানি টাউনত থাকিলো বঢ়িয়া লাগিল এইটো ৰুমত থাকিলো গাইজ পুৰা একদম লাক্সাৰি টাইপ লাগিছে ৰুমটো তো গাইজ আমি এটা ওলাই যাব লাগে বৰ্তমান বেছি 11:30 আৰু সেনাপতি পুৰা ৰেডি না মই ৰেডি আৰু আজি আমাৰ টাৰ্গেট আছে একদম ঋষিকেশ ইয়াৰ পৰা 2.5 কিলোমিটাৰ ইয়েস ইয়েস ফাইন হাগিমতি লৈছা হাগিমতি লৈছো তই জঘন্য এটা তই গান দা পোকা বৰ বুদিন পিছত গাইজ কালি মই ৰাতি গা ধুইছো বঢ়িয়াকে চাফা হৈছে দাড়ি চাৰি ফুৰি লৈছো গাইজ আজি আকৌ ধুব লাগে কালি ৰাতি ধুই লৈছো ইমান ঠাণ্ডা লাগে না গাইজ ৰাতিপুৱা হৈ আছে আৰু বিৰাট ঠাণ্ডা দেই এটি বহুত ঠাণ্ডা গা ধুবা নোৱাৰি গাইজ তোক গাইজ আমি এটা ওলাই যাম না কি সেনাপতি তোক বলক লগাই দে গাইজ লগাই দে আৰু গাইজ মানে যাৰ আগতে আপোনালোকে এটা কথা কওঁ মানে ইয়াৰ বিছনাগিলা অলপ খাটা মানে মোক দীঘলাকে লগাই দিলি গাইজ নাতে চাওকচোন কলগাছ সঁচাকৈ কৈছো গাইজ দীঘলাকে থাকিলে মানে নাতে এনেকে ভৰিখন লাগি থাকে বাছি দি গাইজ খুব জাল্লা পাইছো দেই খুব কম লাগি থাকিব লাগে যাওঁ সেনাপতি যাওঁ আৰু গাইজ আমি হোটেল ৰুমৰ পৰা বঢ়িয়াকে ওলাই দিলো আৰু বাপৰে যি দাম যি সপা লাগছিল কিবাকে ওলাই আহিলো তো লগাই দিওঁ দে গাইজ আজি লগাই দিম আজি আৰু গাইজ আমি আহি বৰ্তমান 50 কিলোমিটাৰমান আহিলোঁ আৰু মানে এনেকা ভোক লাগছে গাইজ কিবা এটা খাই লওঁ মানে ধাবা এখনত সোমাইছোঁ আৰু ৰাখেছে গাইজ অলপ মানে যে চেষ্টা ৰাখিছে দেই মানে আমাৰ ভৰি দিয়া জেগা নাই মানে এতিয়ালৈ মানে গাইজ কি কয় উত্তৰাখণ্ড হালদোৱানী সেই যিটো ৰাস্তা সেইটো আহি আছিলোঁ তাৰ স্পীড ব্ৰেকাৰটোৰ কাষে দি মই কি আছিলোঁ আহোঁতে শ্লিপ কৰি গাড়ীখন বগা ভাই আৰু গাড়ীখন ৰৈ গৈছি মই মানুহটো অলপমান চুচৰি গৈছোঁ অৱস্থা আপোনালোকে চাব পাৰে একদম তেজ ওলাই গৈছে কিন্তু চুচুৰ কাৰণে মেইন কথা এটা অকৱাৰ্ড পজিশ্যনত গুচি গৈছি ভৰিখনে মানে সোমাই গৈছে যাৰ ফলত হাতৰ অৱস্থা চাওকচোন আটকি ৰৈছিল গৰুৰ চালান হৈছে উপায় নাই কথাই মই এইখিনিয়ে ক'ব খুজোঁ ৰাইডত আহিলে সদায় প্ৰপাৰ ড্ৰেছত আহিব লাগে গাইজ আমাৰ দৰে ডেকা ভোজ খাব যাওঁ এনে ওলাই বেনাংগে যদি মোৰ লগত আজি ৰাইডিং গিয়াৰ খান্দি থাকিলে একো নহ'ল হয় আৰু মোৰ লগত হাত মোজা আছিল গ্ল'ভছ আছিল পিন্ধা নহ'ল যে গৰমৰ কাৰণে কি পাগল সেই আৰু গাইজ আপোনাৰ যি হৈছে একো নাই এইখিনি চম্ভালি যাব লাগিব একো নাই যি হয় ভালৰ কাৰণে হয় যদি কিবা ডাঙৰ এটা হ'ব লগা আছিল আমাৰ সৰুতে হৈ গ'ল নহয় আমি ভাল বুলি হ'ব লাগিব এইটো তো গাইজ আমি খাই লওঁ কি ভাল বুলি ভাবিব লাগিব যা না এই হৈছে আৰু কিবা এটা তো গাইজ আমি খাই লওঁ আৰু গাইজ আমাৰ ইফালে আহি গ'ল ৰুটি আৰু তৰকা গাইজ জীৱনটো কিন্তু ৰুটি আৰু তৰকা হৈ গৈছে দেই ৰাকেশ আমাৰ নহয় লগাই দে আমাৰ খাদা বঢ়িয়াকৈ হৈ গ'ল আৰু গাইজ মানে আজি জস্তু অলপ কম হৈ আছে দেই ৰাকেশ জস্তু আনিব লাগিব আমি অলপ দেৰিকে আহি আছে আৰু সেনাপতি ৰূপটো ধৰিব লাগিব সেনাপতি ইজ বেক ইয়েছ গাইজ অলপ আগত আপোনালোকক ধুনীয়াকৈ আমি জজ দি আছোঁ চাই থাকক আৰু গাইজ আমি আহি মোটামুটি 150 কিলোমিটাৰমান আহিলোঁ গাইজ আজি কিবা মনটো নাৰ্ভাছ হৈ আছে ইয়াই মানে জজটোৱে অহা নাই আজি ৰাকেশ এই জজটো অহা নাই যে আমাৰ ইয়েছ মানে জজটো আনব খুজিছোঁ গাইজ জজটো অহা নাই মানে কৰোঁ কি অলপমান আগত গাইজ ৰখি কিনে ভাবিব লাগিব গাইজ জজটো আনব লাগিব যেনেকৈ নহওক দিয়ক গাইজ যাই দেখোঁ তো গাইজ আমি আহি মোটামুটি 150 কিলোমিটাৰমান পালোঁ আজি মানে গাইজ জজটো অহা নাই মানে ৰাকেশে অলপ চেষ্টা খাল না আঁঠুত অলপমান নাৰ্ভাছ ফিল হৈ আছে দেখিছে না সি মোক কি কৈছে জানে বগা ভাই গাড়ীখন ৰখি দিছোঁ দি মই অলপ কথা পাতিলে মই জজটো আহিব ইমান কেলেংকাৰী মানুহ থাকে গাইজ আচ্ছা ফুক ঠিকছা কথা পাতি আছে বাগৰি অলপ লাজেই নাই দেই ৰখ মোক কি কৈছে জানে আধা ঘণ্টামান ৰখ মই অলপ কথা পাতি জজটো লৈ আহোঁ বুলি এনেকৈ কোনোবা জজ আহে গাইজ কথা পাতিলি গাইজ এনেকৈ মাৰি মই সেনাপতি গাইজ এতিয়া ৰিপ কৰি দিম কিন্তু মই আজি আৰু গাইজ আপোনালোকেতো ভাবছে কি জানি ই সদায় এটা চলিকৈ পিন্ধি থাকে মোটামুটি 2000 কিলোমিটাৰমান স্কুটিখন চলাই আহিলোঁ গাইজ সদায় মানে বেলেগ চলাই পিন্ধি থাকিব পাৰি নৰি নহয় মই কেইটা যে কি পিন্ধিম বেছি চলা অনাও নাই ঘপককৈ আহিলোঁ ৰাকেশে গোটেই বেগখনে গোটেই ঘৰখনে লৈ আহিছে গাইজ কাপোৰৰ মই কি পিন্ধিম সেইকাৰণে গাইজ মই এখন চলাই পিন্ধি আছোঁ আৰু জেকেটটো মোৰ ৰাইডিং জেকেটৰ কাম কৰিছে দেই সেনেকৈ হ'ব লাগিব দিছোন দেই এই যে কেদাৰনাথ গ'লে যে পাহাৰখন যে পায় পাহাৰকেইখন যে পায় বাইক চলাই যে ভাল লাগে গাইজ মই সেইখিনি জেগা বিৰাট মিছ কৰি আছিলোঁ দেই অহাৰ পৰা মই সেইটোৱে ভাবি আছিলোঁ যে কেইখন পাম পাহাৰখন বাপৰি বাপ গাইজ 6 দিন হ'ল আজিহে বোলে পাম ঋষিকেশ তাকো ঠিক নাই ৰাস্তা বেয়া বুলি দেচোন দে গাইজ কি হয় যিমান পাৰোঁ আজি মাৰি দিম দেই আৰু গাইজ ইফালে আমাৰ সেনাপতিৰ কথা পতা হৈ গ'ল দেই আমি যাব লাগে এতিয়া আৰু সেনাপতি তোমাক এটা কথা কওঁ মই আজি তুমি কিন্তু অলপ ছোৱালী ধান্দাটো বাদ দিবা দেই মই ইয়েছ এটা কথা শুন
মই নিব্বা নহয় মই নিব্বাৰ দৰে এনি টাইম দিনত দিনটো পোকা হৈ নাথাকোঁ ফোনত জাষ্ট ওৱান টাইম বা হাইষ্ট 2 টাইম কথা পাতে ৰাকেশ জুনিয়ৰে লেজেণ্ডৰ দৰে প্ৰেম কৰে বুজি পাইছা এই তহঁতৰে সেই নিব্বামিত কথা নাপাতে আৰু কথা পাতি এটা কয় যে ছোৱালীয়ে হওক যোনে মানুহ নহওক মোৰ লগত চবে লাইফ এনজয় কৰিব আহে গাইছ সেইকাৰণে ভাল পায় ছোৱালীও মোক ভাল পায় মানে লাইফ বনাই দিওঁ নহয় বগা ভাই বনাই দিমে লাইফ যা নাই এনজয় কৰ আৰু এটা কথা কওঁ দেই তোৰ কিন্তু লাইফ এবাৰ মই বনাই আছো ইটস এ ফিক্স এণ্ড ফাইনেল যা না যা লগাই দিম দেখছি না তাৰ স্বভাৱ হা তাৰ কথা দেখিছা ইনষ্টাগ্ৰামত সি ৰাতি হ'লি লাইফত আহি আপি বিচাৰি থাকে হা তাৰ সেইগিলান স্বভাৱ আৰু সি বোলে আপি কান নকৰে হা বাপৰে বাপ লেভেল দেখিছে না তাৰ কেলেংকাৰী আচ্ছা ফুক এই থাম্বনেল লাগি এইটো হা এক্সিডেণ্ট হৈছে কোভিড ফটো উঠি আছে কোভিড ইয়ে গাইছ ফুটি আনে এক্সিডেণ্ট নাই হয় নেকি ইনচাং এক গুৰি মাৰি দিম আঠুটো বাকী ৰাকেশ তই কাঞ্চা না হাইছা নেকি থাম্বনেল গাইছ পচছে কোভিড থাম্বনেল উঠি আছে কোভিড ইয়ে গাইছ কি ফালতু বে চাচোন চা হা হেন পাই তোক ইয়ে গাইছ এই অৱস্থা ইউটিউবাৰৰ হা হ'ব দে কালি আহি যাব টাইটেলত গাইছ এক্সিডেণ্ট ৰাকেশৰ হ'ল এক্সিডেণ্ট ভিউজ ছাবস্ক্ৰাইবাৰে নধৰা হ'ব আৰু গাইছ আমি আহি এটা জেগাত ৰখি দিলোঁ আৰে ভ্লগিং গাইছ কোনে ওলাইছিলে দেখছে না কি আটা বাঢ়ি আছে পাছফালে মই একবাৰ আটা বাৰ বাইছোঁ ইফালে একবাৰ সি আটা বাঢ়ি আছে দেখছে না গাইছ পাগলা উঠি ৰাস্তাত চবেই ঘূৰি ফুৰিছে পাগলৰ নিচিনা বাপৰে বাপ কি যে হ'ব আমি ইথানলৈকে গাইছ পাৱাই নাই আৰু গাইছ ৰাতিপুৱাই উঠি মই তাৰ মুখখন সদায় দেখা পাওঁ হা বিৰক্তি আহি গৈছে দে গাইছ মোৰ বাপৰে বাপ কিয় যে আহিলোঁ মই ইয়াৰ লগত এটা বুঢ়া গাইছ একো ষ্টাইল নাই যাব লাগে খাব লাগে বাপৰে বাপ গাইছ মই কি পালাত পৰিলোঁৱে হেই চালা ঘৰত থাকিলে অলপমান মোৰ গেছ ৰোমাঞ্চ শেষ হৈ গৈছে আই হা ইয়াৰ লগত থাকি ভালকে নাম ৰাখিবা হলো কৰি আছা পাইট লাগে না দিক লাগি হা বেয়া গালি পাছলে যে হাই বেয়া গালি কৰিব লাগে কি অসভ্য হা ৰাতিপুৱা হ'লে ৰাকেশে মোক এটা কথাই কয় আবতে গাঁৱত যাব লাগে গাইছ জীৱনটো চেলচিলা হৈ গৈছে দেই মোৰ ৰোমাঞ্চ নোহোৱা হৈ গৈছে আৰু গাইছ আমি এটা সৰু সুৰা ৰাস্তা দি আহি এখন ধাবা পালোঁ মানে চাহ খালোঁ চাহ খা মানে শ্বট লোৱা নাই আমাৰ সেনাপতিয়ে লৈছে আৰু সেনাপতিয়ে মোক এটা কথা ক'ল মানে গাড়ীত বোলে তেল নাই বোলো তেল হে পাম নহয় হা কি তেল সঁচাকৈ নাই নেকি মুঠি ফেলে ভৰবা আৰু বেলেগ নহয় এই সঁচাকৈ নাই নেকি সঁচাই তেল কম আছে আৰু 20 কিলোমিটাৰ পিছত দি আছে তেল ডিপটো এতিয়া কি কৰিব পৰা যায় এই হাং ৰাস্তাত যদি তেল শেষ হয় কি কৰিম আমি তেল শেষ হ'লে খোজকাঢ়িব লাগিব সেই অপশ্যন বেলেগ অপশ্যন নাই আৰু হাতত আৰু চিনাকি কোনো নাই নহয় অচিনাকি জেগা বাপাৰে ক'ৰ গাঁৱৰ ভিতৰত দি আহিছোঁ তাই আৰু বেছি নাই আৰু 45 কিলোমিটাৰ আছে ৰখি থাক গাইছ যাই আছোঁ দেখছা না গাইছ কি কুল হিচাপত কৈছে হা তেল শেষ হ'লে যাম ক'ত হা মই যেনিবা তাক এনেই ক'লোৱে বোলে তাৰ হেৰি দেচোন দে গাইছ কি হয় দেখা যাব আৰু গাইছ জংঘলৰ মাজৰ পৰা ঘূৰি এটা তেল ডিপু পালোঁ দেই আহি কিবাকৈ সুধি আহিছোঁ মানে পুলিচ যিমান পাইছিলোঁ তাকে সুধিছোঁ ছাৰ তেল ডিপু কিমান দূৰ আছে বাপৰে বাপ গাইছ সহেন দি আহিছোঁ মানে ঘূৰিব লগা হৈছে আগেদি কষ্ট কিন্তু পাইছোঁ দেই জীৱনটোত বাপৰে বাপ তাতে আৰু জ্বালা গালা কৰি মাৰে মোক হা ফুল টেংকি কৰি লওঁ ৰ গাইছ সেইটো ভৰাব দিছোঁ ৰ তো ফাইনেলি গাইছ আমি আহি পাই গ'লোঁ হৰিদ্বাৰ ৱেলকাম টু হৰিদ্বাৰ ফালি দিয়ে তো গাইছ ইয়াৰ পৰা ঋষিকেশ আছে আৰু 21 কিলোমিটাৰ বঢ়িয়াকৈ যাই থাকোঁ লগাই দে আৰু গাইছ আমি ফাইনেলি আহি পালোঁ হৰিদ্বাৰ আৰু আপোনালোকে চাওঁ ইফালে আছে গংগা নদী তো গাইছ ৰাতিটো গা ধুবা নদী ঠাণ্ডা হ'ব বহুত তো আমি আজি গাইছ ঋষিকেশত থাকিম না কি য়েছ ৱেলকাম টু হৰিদ্বাৰ জয় আই অসম ৱেলকাম টু হৰিদ্বাৰ আৰু গাইছ আমি ঋষিকেশ আহি পালোঁ আৰু ঋষিকেশত বিচৰি এটা ৰুম ল'লোঁ গাইছ মানে ৰাকেশে মানে যোৱাবাৰ আহোঁতে মানে এইখন হোটেলতে থাকছিল বোলে তো এইবাৰ গাইছ যিখনতে লৈছোঁ দিয়ক মানে 700 টকা লৈছোঁ ৰুমটো আজি আমি ঋষিকেশত আছোঁ কালি আমি কেদাৰনাথ পাম তো পৰহি আমি ট্ৰেকিং কৰিম গাইছ মই সেইকাৰণে বিশ্বাসেই হোৱা নাই দেই মই কেদাৰনাথ আহিছোঁ
বাপৰে বাপ গাইজ এটা সপোন পূৰণ হৈছে দেই মোৰ মানে পূৰণ হ'ব যাই আছে গাইজ বহুত বেছি ভাল লাগি আছে তো কেনেকৈ বুজাম আপোনালোকক তো হৰ হৰ মহাদেৱ আৰু গাইজ আমি ফ্ৰেছ হৈ বঢ়িয়াকৈ ওলাই আহিলোঁ মানে আজি জেকেট মাৰছোঁ বাপৰে বাপ বিৰাট ঠাণ্ডা কাণত ঠাণ্ডা পৰি আছে কি মানে মাফলাখেন মাৰছি মই কিন্তু মাৰা নাই গাইজ বান্ধা টুপিয়ে লাগে চবে বান্ধা টুপি এটা লাগে গাইজ মোৰ অলপ তেজ বেছি আছে ন তাতকৈ সেইকাৰণে তাত ঠাণ্ডাটো অলপ বেছি তো হেৰি আমি ক'ত যাম এতিয়া গংগাৰ পাৰত যাম গংগাৰ পাৰত যদি কিবা গাইজ জজ উঠি যায় না ডাইৰেক্ট কিন্তু মই জাপ মাৰি দিম দেই ৰাখিছ আৰু গাইজ ইফালে গংগা নদীৰ ভিউটো চাওক বাপৰে বাপ কি ফ্ৰেছ ফ্ৰেছ হাৱা ইয়ে গাইজ ৰাকেশ ফিলটো কেনে আউট অফ দা ওয়ার্ল্ড মানে ভাষা নাই গাইজ মজা বে ফিলটো বঢ়িয়া বে আহা ঠাণ্ডা আৰু গাইজ এবাৰ আপোনালোকে সন্মুখৰ পৰা একবাৰ ফিলটো লওক সেই ফিলটো মই গম পাইছোঁ কেনেকুৱা লাগি আছে কি ঠাণ্ডা কি মজা এটা হেভেন প্লেচ গাইজ কচম চাই কৈছোঁ একদম হেভেন প্লেচ আৰু গাইজ মই সঁচাকৈ কৈছোঁ একদম পূৰা এটা হেভেন প্লেচ গাইজ একদম হেভেন ইয়াতে আহি মানে এনেকুৱা লাগছে মানে চব পাপ মোৰ চেজ হৈ গৈছে যি কৰিছিলোঁ কিবা যদি কৰিছিলোঁ গাইজ চব কিনি নোহোৱা হৈ গৈছে কিবা এটা ভাল লাগছে সঁচাকৈ দেই মানে দিল মন চুই গৈছে গাইজ এইখিনিয়ে ক'লোঁ আৰু বাকী এই এটা বিল্ডিঙত থাকিব পাৰিলি গাইজ হা বহুত পইচা লাগে দেই গাইজ আমাৰ অকাৰত নহ'ব দেই এইবিলাক কেতিয়াবা যদি পইচা পাতি হয় আহিম এনেকৈ সেই তাত বহি বেলকনিত বহি চাহ খাই ধুনীয়াকৈ এনজয় কৰিম গাইজ পৰিৱেশটো এতিয়া আৰু ক'ত হ'ব আজি যিখিনি পাইছোঁ সেইখিনিয়ে এনজয় কৰোঁ আৰু গাইজ গংগা নদীত আহিছোঁ পানী অলপ মই লাৰি নাচাম চাম দেই কেনেকুৱা বা পানী গংগা নদীৰ মাছ এইগিলা বোপাই তহঁতৰে ভাল দেই গংগা নদীত সাঁতুৰি আছা তহঁতি বৈ এটা হাতত এটা লৈ যাওঁ মই ঘৰত পুহিম তো গাইছ পানীখিনি বঢ়িয়া দেই কুহুমীয়া গৰম গংগা নদীৰ পানী ৰেচছোঁ গাইছ অলপ মোৰ চিটি দিওঁ মজা মজা তো গাইছ এতিয়া বঢ়িয়াকৈ নদীৰ পাৰত বঢ়িয়াকৈ বহিলোঁ পূৰা ফ্ৰেছ হাৱা অলপ খালোঁ পূৰা মন চন একদম ভাল লাগি গ'ল তো গাইছ এতিয়া আমি যাব ওলছোঁ তো যোৱাৰ আগতে এবাৰ জয় আই অসম তো কালি গাইছ আমি যাই পাম কেদাৰনাথ আৰু পৰহি আমি কৰিম ট্ৰেকিং তো গাইছ বহুত ভাল লাগি আছে দেই মনটো পূৰা উৎফুল্লিত হৈ আছে দেই ৰাকেশ লগাই দিম দেই আমি কেদাৰনাথত একদম হাল্লা লগাই দিম গাইছ তোক চাই থাকোঁ আৰু গাইছ আমাৰ ইফালে আহি গ'ল বিৰিয়ানী মানে ভেজ বিৰিয়ানী আজি মানে ভেজ বিৰিয়ানী খাইছোঁ দেই বহুত দিনৰ মূৰত ভাল খাদ্য খাইছোঁ দেই আৰু সেনাপতিও মাৰি দিছে আমাৰ আজি মানে এক প্লেটে ভাগে খাইছোঁ আৰু হয় নেকি অকাত লৈ খাদ্য গাইছ যোৱাবাৰ যেতিয়া মই কেদাৰনাথ আছিলোঁ ঋষিকেশত থাকোঁতে এখন হোটেলতে খাইছিলোঁ আৰু আমি সেইখন হোটেলতে থাকিম য'ত থাকছিলি ছেম হোটেল য়েছ য়েছ গাইছ ৰুমটো যাই কিনে দেখিছোঁ দেই আমি খাই লওঁ ফাৰ্ষ্ট আৰু গাইছ আপোনাকতো কৈছিলোঁ ৰুমটো দেখাম বুলি তো এইটোৱে ৰুম মানে ট্ৰিপুল বেড তো ইয়াতে এখন আছে আৰু ইয়াতে দুখন আছে তাতে এখন আছে মানে তো ট্ৰিপুল বেড আৰু দামটো লৈছে গাইছ 700 টকা মানে 700 টকা আৰু ৰাকেশ বাকী কালি আমাৰ হ'বনে যোৱাবাৰ যেতিয়া কেদাৰনাথ আহিছোঁ এটা লৈছিল 500 টকা এইবাৰ 700 লৈছে কি এবাৰ নাজনো মাথাত বন্ধু লৈছে নেকি সেই গাইছ কালি আমি যাই আছোঁ ডাইৰেক্ট সোনপ্ৰয়াগ যাই কিনে আমি পৰহি ট্ৰেকিং ষ্টাৰ্ট কৰি দিম তোক কেদাৰনাথ মন্দিৰলৈ তো ভিডিঅ' চাই কেনেকুৱা পাৰে কমেণ্ট কৰি জনাব ডেছক্ৰিপশ্যনত থাকিব বগা ভাই চেনেল গাইছ মোৰ এই ভিডিঅ'ত মোৰে লিংক দিয়ে কি পাগলা গাইছে এটা ইয়াৰ মাথাত অলপ গৈছে গাইছ হা তো গাইছ আজি ভিডিঅ' ইমানখিনি আছিল আৰু যদি ভাল লাগিছে তেতিয়াহ'লে বাই জয় অসম